নমস্কাৰ। নিশ্চয় সকলোৱে সৰুতে এবাৰ হ'লেও ভয় খাইছে। সেয়া ভয় লাগিলে অংক মাষ্টৰলৈ হওক নাইবা মা দেউতা অন্য কোনো লোকৰ বাবে হওক। আৰু চবতকৈ ডাঙৰ ভয়টো খাইছে সেইটো হৈছে ভূতলৈ ভয়, যিটো ভয় খাই হাত ভৰি কঁপি গৈছিলে সৰুতে। নমস্কাৰ বন্ধুসকল, আজি এনেকুৱা এটা বিষয়ৰ ওপৰত আলোচনা কৰিম, যিটো বিষয় হৈছে ভয়। নিশ্চয় জীৱনত সকলোৱে এই বস্তুটো এবাৰ হ'লেও অনুভৱ কৰিছে, কিন্তু আপোনালোকে জানেনে যে এই ভয়ে মানুহক কিমান দূৰলৈকে ক্ষতি কৰিব পাৰে? বলক আমি আজি এই বিষয়টোৰ ওপৰত অলপ আলোচনা কৰোঁ। ভয়, এই ভয় বস্তুটো সৃষ্টি কেনেকৈ হয় চাব। ধৰি লওক কিছুমান বস্তুৰ পৰা আমাৰ শাৰীৰিক, আৱেগিক আৰু মানসিকভাৱে বাস্তৱ বা কল্পিত যিকোনো ধৰণৰ ভাবুকিৰ পৰাই ভয়ৰ সৃষ্টি হ'ব পাৰে। ধৰি লওক এতিয়া এই কামটো কৰিলে আমাৰ ক্ষতি হ'ব পাৰে, হয়নে? এতিয়া আমাৰ এটা ভয় জাগ্ৰত হ'ব যে আমি এই কামটো নকৰোঁ, কাৰণ আমি এই কামটো কৰিলে আমাৰ ক্ষতি হ'ব পাৰে। ভয় হৈছে এনেকুৱা এটা বস্তু, যিটো বস্তু আমাৰ ব্ৰেইনত এনেকুৱা ধৰণে ইনষ্টল কৰা হৈছে এই প্ৰগ্ৰেমটো, যাতে যিকোনো ধৰণৰ হ'বলগীয়া ক্ষতিৰ পৰা আমাক সুৰক্ষা দিবলৈ সকলো সময়তেই সাজু হৈ থাকে বা এই সকলো সময়তে জাগ্ৰত হৈ যায়। ব্যক্তিভেদে ভয়টো বেলেগ বেলেগ হ'ব পাৰে, কিন্তু ইয়াৰ ভাৱবোৰ একেই হয়। আৰু এটা কথা ক'বলৈ যাওঁ, যদি কিছুমান মানুহ আছে যি মানুহে দুঃসাহস কৰে, মানে সিহঁতে বেছি ভয় নকৰে, কিন্তু ক'বলৈ গ'লে কিছুমান ভয় আমি জীৱনত কৰিব লাগে, যিবোৰ ভয় কৰিলে যাতে আমাৰ জীৱনটো সুৰক্ষিত হৈ থাকে। ধৰি লওক এতিয়া কিছুমান দুঃসাহসিক কাম, যিটো কাম আমি কৰিব নোৱাৰোঁ, যদি আমি বেছি সাহসী হৈ পেলাই কামটো কৰিব যাওঁ নিশ্চয় আমাৰ ক্ষতি হ'ব। সেই যে দুঃসাহসিক কামটো যদি আমি সাহসতে কৰিব যাওঁ আমাৰ ক্ষতি হ'ব পাৰে, সেইটো হৈছে ভয়। আৰু সেই ভয়টো মানুহৰ থাকিব লাগে। আৰু এটা কথা কওঁ, কিছুমান ভয় মানুহৰ থাকিব লাগে যিবিলাক ভয় মানুহক জীৱনত সুৰক্ষিত কৰি ৰাখে, কিন্তু এনে কিছুমান ভয় আছে যিবিলাক ভয় মানুহক বহুত বিপদৰ মুখলৈ ঠেলি দিব পাৰে। চাওক, ভয়ৰ বহুত ভাগ আছে। ভয়ৰ পৰা অন্ধবিশ্বাস সৃষ্টি হ'ব পাৰে, আৰু ভয়ৰ পৰাই আপোনাৰ কিছুমান অযুক্তিকৰ কথা সৃষ্টি হ'ব পাৰে। এতিয়া আহিলে ভয়ৰ বেয়া কাৰণবোৰ, যিবোৰে আমাক ক্ষতি কৰিব পাৰে। ধৰি লওক এখন গাঁৱত 10জন মানুহৰ বেমাৰ হৈ আছে। তাৰে কোনোবা এজন মানুহ আহি পেলাই ক'লে যে আমুকজনী মানুহ গাঁৱত আছে বাবে এই মানুহখিনি বেমাৰ হৈছে। ধৰি লওক এতিয়া সেই বেমাৰ নোহোৱা মানুহখিনিৰ মনত এনেকুৱা এটা ভয় সোমাই যাব যে সেই মানুহজনী আমাৰ গাঁৱত আছে বাবে আমাৰ গাঁওখনৰ মানুহবিলাকৰ বেমাৰ হৈছে। তাৰ ফলত কি হ'ব? ডাইনী হত্যা, এইবিলাক বিভিন্ন ধৰণৰ অন্ধবিশ্বাসৰ সৃষ্টি হ'ব। এই এনে কিছুমান ভয় যে অযুক্তিকৰ, মানুহে আহি পেলাই মানুহক শুনাই দিয়ে, সেই ভয়ৰ ফলতে কিছুমান অন্ধবিশ্বাস বা কিছুমান এনেকুৱা ধৰণৰ ঘটনাৰ সৃষ্টি হ'ব পাৰে, যিবোৰ ঘটনা একদম ক'বলৈ গ'লে এটা সামাজিক সমস্যা হয়। ভয়ক মই সামাজিক সমস্যা বুলিও ক'ব পাৰোঁ, কিয়নো কিছুমান ভয়ৰ বাবেই ডাইনী হত্যা হওক, অন্ধবিশ্বাস হওক বা অযুক্তিকৰ কিছুমান ঘটনাৰ সৃষ্টি হয়। চাওক, এতিয়া আহিলে ভয়ৰ মেইন কথালৈ আহিছোঁ, যিটো আমি কিছুমান ভয় কৰিব নালাগে, আৰু আমি কিছুমান ভয়ৰ পৰা আমি নিজকে আঁতৰাই ৰাখিব লাগে। ধৰি লওক এতিয়া আমি কিছুমান বস্তু যদি আমি কাৰোবাৰ মুখৰ পৰা শুনো, আমি অযুক্তিকৰ বুলি কৈ পেলাই আমি সেইবোৰ কথা পাহৰি যাব লাগে, কাৰণ সেইবোৰ কথাই আমাক পাছলৈ ক্ষতি কৰিব পাৰে। চ' আপোনাৰ শিশুটিক যেতিয়া আপুনি সৰুৰ পৰাই শিকাব যে এইবোৰ ভয় একো ভয়ে নহয় বা এইবোৰ ভয় কৰিব নালাগে, চ' তেতিয়া আপোনাৰ শিশুটিয়ে যেতিয়া আপুনি সৰুতে ভালদৰে শিকাব, সি ডাঙৰ হ'লেও সি কিছুমান অযুক্তিকৰ কথা বিশ্বাস নকৰিব, আৰু এই শিশুটিৰ বাবে ভাল। আৰু কিছুমান এনেকুৱা ভয় আছে যিবোৰ ভয় আপুনি শিশুটোক শিকাব লাগে, নহ'লে শিশুটো অসুৰক্ষিতও হ'ব পাৰে। এটা কথা মনত ৰাখিব, যিবিলাক ভাল ভয় হয় সেই ভাল ভয়ে আমাক সুৰক্ষিত কৰি ৰাখে, কিন্তু অধিক ভয় আমাক অসুৰক্ষিত কৰিব পাৰে। সেইকাৰণে নিজৰ শিশুটিক বা এতিয়াও আপুনি নিজে কিছুমান অযুক্তিকৰ কথাত ভয় খাব নালাগে, আৰু যিমান পাৰে ভয়ৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগে। আজি ভিডিঅ'টো ইয়াতে আমি সামৰি মাৰিছোঁ, আৰু ভয় পাৰ্ট 2 আহিব, আৰু পাৰ্ট 2ত মই কিছুমান এনেকুৱা চাইণ্টিফিক কিছুমান ৰিজন আনিব চাম, যিবোৰ আমি ডাইৰেক্টলি প্ৰুভ কৰিব পাৰোঁ যে এইটো অযুক্তিকৰ ভয় হয়। আৰু তাৰপিছত নতুন নতুন ভিডিঅ'বিলাক আহিব। আপোনালোকে যদি ভাল পায় ভিডিঅ'বিলাক চাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এটা লাইক কৰিব। যদি মোক কিছুমান কথাত আপোনালোকে অযুক্তিকৰ বুলি ভাবিছে, কমেণ্ট কৰিবলৈ জনাব। আৰু যদি আপোনালোকে ভাবে যে কিছুমান অযুক্তিকৰ ভয়ৰ ফলত বহুত সমস্যাৰ সৃষ্টি হয়, তেনেহ'লে আপোনালোকেও সমাজৰ পৰা কিছুমান সেই অযুক্তিকৰ কথা কোৱা লোকক ক'ব যে এইবিলাক অযুক্তিকৰ কথা, এইবিলাক কৈ সমাজত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নকৰিব। চ' গাইজ, নমস্কাৰ, আজিলৈ আহিছোঁ, আৰু সকলোকে পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে
বাই বাই, জয় আসন।